অনুষ্ঠানত উপস্থিত থাকি বহুত ভাল লাগিল। বহুত কথা শিকিব পাৰিলোঁ, লগতে বহুত আৱেগিকো হৈছিল, যদিও ভবা নাছিলোঁ ইমান আৱেগিক হ'ম বুলি। আৰু ছাৰে যিবোৰ কথা ক'লে সেইবোৰ আমাক প্ৰয়োজনীয় আছিল, যিবোৰে আমাৰ মনত মানে আগবাঢ়ি যোৱা এটা দৃঢ় সংকল্প কৰিব পাৰিলোঁ। আমি আগবাঢ়ি যাবলৈ এটা অনুপ্ৰেৰণা পালোঁ। সেই ছাৰক অশেষ ধন্যবাদ জনালোঁ। মোৰ চমু বক্তব্যটো মই ইমানতে সামৰিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী লুইচনা নেওগ আৰু মই এবাৰ HSLC পৰীক্ষা দিম। মই ছাৰৰ এই শ্ব'টো চাই বহুতে অনুপ্ৰাণিত হ'লোঁ। মই আগতে ইমান ভালদৰে পঢ়া শুনা কৰা নাছিলোঁ আৰু এতিয়া আগতকৈ বেছি ভালকৈ পঢ়িবলৈ মানে মটিভেশ্যন পাইছোঁ আৰু মই আগন্তুক পৰীক্ষাত 85ৰ ওপৰ পাম বুলি আশাবাদী। মানে মোৰ ফালৰ পৰা যিমান পাৰোঁ সিমান চেষ্টা কৰিম আৰু মই চেষ্টা কৰিলে পাৰিম, নোৱাৰাৰ কোনো কাৰণ নাই। আৰু ছাৰে যিখিনি কথা ক'লে মোৰ বহুত উপকৃত হৈছোঁ আৰু বেলেগেও যাতে চাই পেলাই উপকৃত হওক তাকে ক'ম। ভিতালী বৰুৱা। মই মাইণ্ড পাৱাৰ ক্লাছটো চাই বহুত ভাল লাগিল। মই বহুত সাহস পাইছোঁ যে ছাৰে ইমানবোৰ কথা ক'লে যেন মোকে কৈছে যেন লাগিছিল, কিন্তু মই আগতে ইমান ভালকৈ পঢ়া নাছিলোঁ। এতিয়া ভাবিছোঁ পঢ়িম ভালদৰে আৰু আগন্তুক পৰীক্ষাবিলাকক ভালকৈ ৰিজাল্ট কৰিবলৈ চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী ঋদ্ধিমান বৰা। মই চিপাঝাৰ জাতীয় বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ। জীৱন পথত আগুৱাই যাবলৈ আমাৰ যিবোৰ মনোবলৰ প্ৰয়োজন হয়, সেই মনোবলখিনি মই আজি সকলো মনোবলখিনি পালোঁ। আৰু মই আজি সকলোসকলক কথা দিলোঁ যে মই HSLC এক্সামত 87কৈ ওপৰ মাৰ্ক পাবলৈ সক্ষম হ'ম। ধন্যবাদ। মই